নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা 5টা বজাতে উঠি কলিজাটোৰ স্কুল আছে বাবে খৰধৰকৈ কাম বন আজৰি কৰি লৈ এতিয়া গোঁসাইঘৰত যাওঁ, চাকি এগছি জ্বলাওঁ তাৰ নামত। তাৰ নতুন স্কুলত এডমিশ্যন হোৱাৰ বাবে আৰু তাৰ যাতে পঢ়াৰ জীৱনটো ভালে কুশলে যাবলৈ বাবে চাকি এগছি দিওঁগৈ। আৰু এতিয়া মই টিফিনৰ যা যোগাৰ কৰি থৈ আহিছোঁ, বনোৱা নাই, ভাতকেইটাও কুকাৰত পাতি থৈ আহিছোঁ। বন্তি গছ পুটুককৈ জ্বলাই লওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু জনাবলৈ নাপাহৰিব যে কেনে লাগে। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ যে আমাৰ গোঁসাই ঘৰটো ভঁৰাল ৰুমতে সৰু সুৰাকৈ থাপনা পাতি থোৱা আছে। বনাব মণিকূট, কিন্তু অকণমান দিনৰ পিছত পাতিব, কাৰণ মণিকূট স্থাপনা কৰাৰ পিছত মানে বহুতখিনি নিয়ম নীতিৰ কথা আহি পৰে যে, সেইটো কাৰণে দেউতাৰো ইমান বয়স হোৱাই নাই মণিকূটৰ শুশ্ৰূষা কৰাৰ বাবে। সেইটো কাৰণে এতিয়া শৰণ ভোজন লৈ হৈছেহে যে লাহে ধীৰে মণিকূটটো স্থাপন কৰিব। আৰু গতিকে আমাৰ ভঁৰাল ঘৰতে থাপনাটো আছে, আপোনালোকে দেখি বেয়া নাপাব যে ক'ত বন্তি জ্বলাই আছে বুলি। বন্তি গছি জ্বলাই লৈ এতিয়া আহিছোঁ পাকঘৰলৈ। কলিজাটোৰ বাবে টিফিন যোগাৰ কৰি আছোঁ। টিফিন যোগাৰ কৰি হোৱাৰ পিছতে তাক আকৌ গাটো ধুৱাই ভাত কেইটামানো খুৱাব লাগিব, সেয়েহে টিফিন যোগাৰ কৰাত লাগিছোঁ।
বন্ধু বান্ধৱীসকল দেওশাল পালোহি। দেওশালত বাইদেউহঁতৰ ঘৰতে স্কুটিটো থৈ পেলাই মই মানে টেম্পুত গুচি যাম, কাৰণ মই স্কুটি ইমান এক্সপাৰ্ট নহয় চলাবলৈ। আৰু এতিয়া 8টা বাজিছেহে, 8:10মান বাজিলে মই জাগীৰোডলৈ যাম স্কুলত। এইফালে ফ্ৰণ্টত এয়া দেওশাল মন্দিৰ বাইদেউহঁতৰ ফ্ৰণ্টতে আছে ঘৰটো। আৰু এতিয়া লক্ষ্মীহঁত আহিব, লক্ষ্মীহঁতৰ লগত একেলগে আমি জাগীৰোডলৈ যামগৈ। লক্ষ্মীৰ ল'ৰাটোকো দিব, মোৰ ফ্ৰেণ্ডজনী যে আপোনালোকক দেখুৱাইছিলে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কুলত গৈ পালে দেখুৱাম বাৰু কি হয় কি নহয়। ঠিক আছে, এতিয়া টেম্পুৰ কাৰণে ৰৈ আছোঁ। লক্ষ্মী আগৰ ষ্টপটোত উঠিব আৰু আমি এতিয়া ইয়াতে উঠিম। গাড়ী ৰৈ আছোঁ টেম্পুৰ কাৰণে। এইফালে ইয়াক কলিজাটো থিয় দি আছে। ক'ত আহিব ৰখা। এতিয়া উঠিলোঁ টেম্পুত, এয়া আহি আছোঁ মাক পুতেকে। লক্ষ্মীহঁত ইয়াৰ পিছতহে আহি আছে। জাষ্ট জাগীৰোড পালোহি স্কুললৈ। স্কুল গেট অলপ আগত আছে। এইখিনি খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ। কলিজাটো লক্ষ্মীহঁত এতিয়াও আহি পোৱাই নাই, অলপ দেৰি হ'ব চাগে। ব'লা, বোকা দেই, ভালকৈ যাবা। ইমান ছাইডত নাযাবা। আহা, ছাইডে ছাইডে আহি থাক। আহা, এয়া ফাইনেলি লক্ষ্মীহঁত পালেহি। এয়া লক্ষ্মীৰ বা হয় আৰু সুশান্ত, দুয়োটাই একদম পূৰা পেটাৰ পেটাৰ কথা পাতিছে। সুশান্তৰ গাটো অলপ বেয়া, সেইটো কাৰণে আজি তাৰ মনটো অকণমান সেমেকি আছে। আমাৰটোৱে পূৰা টেপটেপাই আছে। এতিয়া সিহঁতক গেটৰ ভিতৰত লৈ গৈছে, মানে ৰুমলৈ লৈ গৈছে। আমি পেৰেণ্টছবোৰ বাহিৰতে থাকিম। মানে কি জানে, গেটৰ মানে ভিতৰ সোমাই যাওঁতে সন্মুখত মানে চেণ্টাৰ ক্লজ এটা মানে ড্ৰেছ পিন্ধি লৈ পেলাই পোৱালীবোৰক মানে মৰ্টন দিছে। সিহঁতে মানে মৰ্টন ল'বলৈ থাকি চেণ্টাৰ ক্লজটোক দেখি ইমান ভয় কৰিছে, কৰি ইমান বেবা এইফালে পূৰা পেৰেণ্টছবোৰে একদম জোৰ পাতি পাতি কথা পতাত বিজি। আনফালে আমি এয়া হললৈ গৈ আছোঁ পেৰেণ্টছ মিটিঙৰ কাৰণে। এতিয়া জাষ্ট কলিজাটোৰ স্কুল ছুটি হোৱাৰ পিছত ঘৰ পাইছোঁহি। তাত একদম অৱস্থা বেয়া, ল'ৰা ছোৱালী সকলোৱে কান্দি কান্দি হুলস্থুল। কোনোবাই হয়তো চুচুৱাই কৰি পেলাইছে পেনত। মানে ইহঁতক যেতিয়া উলিয়াই দিছে নহয়, ল'ৰা ছোৱালীবোৰ ইমান কান্দিছে। মানে আনৰ ল'ৰা ছোৱালীয়ে কান্দিছে যদিও মোৰে চকু পানী ওলাই গৈছে, এনেকুৱা অৱস্থা হৈ গৈছে। আমাৰ ই যেনিবা নেকান্দিলে, হ'লেও বেয়াটো লাগেই। কণ কণ ল'ৰা ছোৱালী নতুনকৈ স্কুল গৈছেহে, আৰু বিশেষকৈ ল'ৰা ছোৱালীবোৰৰ বয়সো কম, 3 বছৰ কোনোবাটোৰ হৈছেহে কমপ্লিট। সেই তেনেকুৱা ল'ৰা ছোৱালীবোৰ এডমিশ্যন দিয়াই দিছে যে, মানে বুজি নাপায় স্কুলত। ঘৰতে থকা মাকহঁতৰ লগত এনি টাইম, এতিয়া মানে স্কুলত মিছহঁতৰ লগতহে থাকে ল'ৰা ছোৱালীকেইটা। সেইটো কাৰণে মানে বহুত কান্দিছিলে ল'ৰা ছোৱালীখিনি, বহুত বেয়াও লাগিছিলে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা লাগিলে চাই জনাব। বাই বাই।